মুঠতে মই 1 টকাও দিবলৈ নাই। লাগিব বুলিছোঁ লাগিবই। সাধাৰণ শাৰী এখন কিনো বুলি টকা কেইটামান বিচাৰিলেও দিব নোৱাৰে। মুঠতে মই 1 টকাও দিবলৈ নাই। লাগিব 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 দিব লাগিব। লগৰটোক কৈছোঁ ফোনত, আপোনালোকে কণ্টিনিউ কৰক। কি কৈছিলে? মাত্ৰ কেইটামান টকা? হেৰা, সম্পূৰ্ণ 3000 টকাহে। 3ৰ পাছত 3টা শূন্য আছে। কেলা, পইচা হেৰি কৰোঁতে ওলাই বুলি ভাবিছে হ'বলা। হাগোতে অঁ, লাষ্ট টাইমৰ কাৰণে সুধিছোঁ, আপুনি মোক টকা 3000 দিবনে? 3000 কি 3 পইচাও দিবলৈ নাইও মই। ৰহ, আজি ময়ো ভাত খুৱাম বাপেকে ৰহ। বাবু বাবু, তই কি ভাব বাৰু, আজি আমি ঘৰত ভাত খাবলৈ পামনে? মই ক'ব নোৱাৰোঁ। বাহ বাহ বাহ, বাপেৰেকো এনেকৈ ক'ব পৰা হৈ গ'লে হে। ডাঙৰ হ'লি, এদিন বৰ মানুহ বনিবি, এই বাপেৰক ক'ত সন্মান কৰিবি হে? কিন্তু এটা কথা মনত ৰাখিবি, এই বাপেৰে তহঁতক তেজক পানী কৰি খুৱাইছে, পঢ়ুৱাইছে, ইমান ডাঙৰ কৰিছে। বুজি পাইছ? মই কিবা এটা কৈ আছোঁ, শুনিছনে নাই? এদিন তয়ো বুজি পাবি। যেতিয়া এদিন বাপুকি হবি নহয়, তেতিয়া এই অন্তৰৰ দুখ তয়ো বুজি পাবি। সেই এডাল কিনো ইমানকৈ জুপি আছোঁ? অথনিৰ পৰা কিবা এটা বুজাই আছোঁ। চি চি চি, ৰাম 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 ৰাম, তই মানে এইবোৰ চাই থাকোঁ ইয়াত? হেই, সেইবিলাক কিবা ৰিলহে। চি 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 চি, ৰাম 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 ৰাম, হেৰ' অকণমানো লাজ চৰম নাই নে এইবোৰ সিহঁতৰ? নিজৰ লুকাই থকা টেলেণ্টবিলাকহে দেখাইছে, তাত লাজ কৰিবলৈ কিডাল আছে? টেলেণ্ট তো আপুনি চাব নি? এয়া ৰ'ব, আমাৰ এই মাষ্টৰ খোৱা জীয়েকজনী দিল্লীত যে এয়াৰ হোষ্টেছ পঢ়ি আছে, তাই ৰিল এয়া চাওক। নাই নাই নাই, মই এইবোৰ চাব নাই দেই। একো নহয়, চাওক। নাই 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 নাই, একো নহয় অ', চাওক আকৌ কি মজা টেলেণ্ট তাই ভাগৰ। নাই নাই নাই, মই এইবোৰ চাব নোৱাৰোঁ। নেদেখুৱাবি অ' মোক। ঐ, মাষ্টৰৰ জীয়েকৰ আগফাল আৰু পাছফাল দুইফালৰ টেলেণ্টে দেখোন মজা হে। দেউতাই, মই তাই ডান্স ফৰ্মটোৰ কথাহে কৈছিলোঁ টেলেণ্ট বুলি। তথাপিও ইমান সৰু সৰু চুটি এইবোৰ, এইবোৰ একো নাই, আজিকালি এইবিলাক চলেই। বাবু, এই বিপুলৰ পেহীয়েক যে। কোন? দীপালি? সেই নিচিঞৰিবিও। কি হ'ল দীপালি পেহী? দীপালি টেলেণ্টটো ইয়াত ওলাব নেকি?